আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে বহু দিনৰ পাছত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ প্ৰায় 3 মাহে হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু কথা বেছিকৈ নাপাতো বাৰু যেহেতু বহুত বেছিকৈ গৰম পৰিছে ৰান্ধিব লাগিব সেইটো কাৰণে ভাবিছোঁ আজি কলডিলৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি তেতিয়াহ'লে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কলডিলৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ফাৰ্ষ্টতে এয়া আলুটো দেখাই লৈছোঁ আলু 3টা কাটি লৈছোঁ সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ এনেকুৱা সাইজত এই দেখিছে আৰু এফালে লৈছোঁ ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু কেইটামান গোটা জিৰা ফালি লৈছোঁ 3টা 4টামান জলকীয়া আৰু কেইটামান শুকান জলকীয়াও লৈ লৈছোঁ আৰু এফালে আছে বিলাহী সৰু সৰু বিলাহী দুটা কাটি লৈছোঁ আৰু এফালে এইখিনি হৈছে কলডিলখিনি মই কাটি মেলি থৈ দিছিলোঁ হালধি অকণমান দি দিছিলোঁ যাতে কালাৰটো মানে ক'লা হৈ নাযায় নহ'লে হালধি নিদিয়াকৈ যদি কাটে তেতিয়াহ'লে দেখিবলৈ ক'লা হৈ যায় সেইকাৰণে মই হালধি অকণমান দি দিছিলোঁ আৰু এইখিনি হৈ গ'ল এফালে এতিয়া মই কেৰাহীখন পাতি দিলোঁ এতিয়া কেৰাহীখন যিহেতু গৰম হৈ গ'ল মই এতিয়া তেল দি দিছোঁ এইফালে কেৰাহীখন তেল গৰম হৈ গ'ল মই এতিয়া আলুখিনি দি দিছোঁ ফাৰ্ষ্টতে মই আলুখিনি ফ্ৰাই কৰি লওঁ এইখিনি ধুনীয়াকৈ কালাৰ এটা আহি গৈছে মই নিমখ হালধি একো ব্যৱহাৰ কৰা নাই এতিয়া ফাৰ্ষ্টতে অকল ফ্ৰাইহে কৰি লৈছোঁ আৰু এইখিনি ফ্ৰাই হৈ গৈছে একেবাৰে পুৰাপুৰি ফ্ৰাই কৰা নাই অলপ ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি এতিয়া কাঢ়ি লওঁ আলু ফ্ৰাই কৰা তেলখিনি আছিলে মই বেছিকৈ দিছিলোঁ প্ৰথমতে যাতে মই আকৌ ল'ব লগা নহয় আৰু এতিয়া মই দি দিছোঁ তেজপাত দুখিলা দি দিছোঁ এতিয়া দি দিছোঁ জলকীয়াকেইটা দি দিছোঁ আৰু গোটা জিৰাকেইটাও লগতে দি দিলোঁ আৰু লগতে দি দিছোঁ বিলাহীখিনি এইখিনি ভালকৈ লৰাই দিম আৰু এতিয়া আপোনালোকে পিঁয়াজ নহৰু দিও বনাই খাব পাৰে যিহেতু আজি আমাৰ মঙলবাৰ নিৰামিষ হয় সেইকাৰণে মই এনেকৈ বনাইছোঁ আপোনালোকে পিঁয়াজ নহৰু দি বনাই খাব খুব ভাল লাগে তেনেকৈও এইখিনি অলপ টাইমৰ কাৰণে এনেকৈ সিজিবলৈ দিম যাতে বিলাহীখিনি গলি যায় পেষ্ট কৰি লওঁ বুলি ক'লে আপোনালোকে পেষ্ট কৰি ল'ব পাৰে সিজি গৈছে আৰু এতিয়া ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰখিনি লগতে দি দিছোঁ এতিয়া কাটি থোৱা কলডিলখিনি দি দিলোঁ এতিয়া প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ যিহেতু হালধি মই যেতিয়া কাটিছিলোঁ অকণমান তাত দিয়া আছিলে সেইকাৰণে বেছিকৈ হালধি দিয়া নাই নিমখটো এতিয়া নিদিওঁ অলপ পাছত দিম যিহেতু কলডিলটো বনোৱাৰ পাছত অকণমান কমি যায় সেইকাৰণে অকণমান পাছত নিমখটো দিম এতিয়া নিদিওঁ এতিয়া অলপ টাইমৰ কাৰণে এনেকৈ থৈ দিম সিজিবৰ কাৰণে 6 মিনিটমান সিজাৰ পাছত এয়া দেখিছেনে কালাৰটো এনেকুৱা হৈছে ধুনীয়াকৈ চববিলাক সিজি গৈছে আৰু বিলাহীটো চিংচকো নাইকিয়াও হৈ গৈছে দেখিছেনে তাৰপাছত যে ফ্ৰাই কৰি থৈছিলোঁ আলুখিনি এতিয়া মই আলুখিনি ইয়াতে যোগ কৰি দিলোঁ আপোনালোকে যদি মছলা নিদিয়াকৈ বনাওঁ বুলি ভাবে তেতিয়াহ'লে মছলা নিদিয়াকৈও বনাব পাৰে মই বেছিকৈ দিয়া নাই অকণমানে দিছোঁ এইখিনি এতিয়া হৈ থাকক অলপ টাইমৰ কাৰণে এনেকৈ থৈ দিছোঁ ঢাকন নিদিয়াকৈ ৰাখিছোঁ আপোনালোকে ঢাকন দি দিবও পাৰে মই কিন্তু ঢাকনখন দিয়া নাই নহ'লে লাগি ধৰিব পাৰে সেইকাৰণে ঢাকনখন দিয়া নাই এতিয়া মই দি দিছোঁ নিমখ যিহেতু নিমখ দিয়া নাছিলোঁ সেইকাৰণে এতিয়া নিমখখিনি দি দিলোঁ দিয়াৰ পাছত ভালকৈ এনেকৈ লৰাই লৈছোঁ আৰু এয়া 2টা কেঁচা জলকীয়া কাটি পিনি দি দিছোঁ কেঁচা জলকীয়া গোন্ধটো খুব ভাল লাগে যিহেতু হ'বলৈ হৈ গৈছে আৰু এতিয়া এই বাতিটোৱে এবাতি মই পানী দি দিছোঁ আপোনালোকে পৰিমাণটো যিমান বেছিকৈ দিয়ে সিমানটো পৰিমাণত পানীটো দিব যিহেতু মই ভাজি বনাম সেইকাৰণে পানী অকণমান কমকৈ দিছোঁ আৰু আপোনালোকে কলডিল যদি বেছি হয় তেতিয়াহ'লে বেছিকৈ পানী দিব যদি কম হয় তেতিয়াহ'লে কমকৈ দিব আৰু পৰিমাণটো আপোনালোকে গম পাবই আৰু এইখিনি এতিয়া মই ঢাকি থৈ দিম এতিয়া ঢাকি দিছোঁ হৈ থাকক আৰু এতিয়া উতলি আছে উতলিবলৈ আৰম্ভ কৰিছে আৰু এয়া দেখিছেনে অকণমান গৰম মছলা দি দিছোঁ এনেকৈ যদি আপোনালোকে এবাৰ বনাই খায় নহয় এনেকৈকৈ খাবলৈ মন যাব আৰু যদি বনাই খাইছে তেতিয়াহ'লেও কমেণ্ট কৰি জনাব যদি বনাই খোৱা নাই এবাৰ বনাই খাব খুব ভাল লাগিব আৰু এতিয়া মই এড কৰিম এটা বস্তু সেইটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে যদি এনেকৈ খায়ো ভাল লাগে মই তথাপিও আৰু অকণমান বেছি ভাল হ'বৰ কাৰণে অকণমান ঘি অকণমান মানে এচামুচ সম্পূৰ্ণ এচামুচ নহয় আৰু
লগতে দি দিছোঁ আপোনালোকে দিবও পাৰে নিদিবও পাৰে কোনোবাই দি ভাল পায় খায় কোনোবাই নিদিলেও ভাল পায় মানে আপোনালোকৰ নিজৰ ইচ্ছা আৰু যদি দিয়ে তেতিয়াহ'লে দিব পাৰে যদি নিদিয়ে তেনেকৈও খাব পাৰে এয়া মোৰ কলডিল ভাজি হৈ গৈছে আৰু অকণমান পানীটো শুকাওক তাৰপাছত হৈ যাব আৰু আলুটো ধুনীয়াকৈ হেৰি গৈছে আলু কপিচ অকণমান ভাঙি দিছোঁ আৰু 2 মিনিটমান এনেকৈ থাকক হৈ থাকক মোৰ কলডিল একদম হৈ গ'ল খাবলৈ লাগে এতিয়া গোন্ধটো বহুত ধুনীয়া আহিছে আৰু দেখিছেনে পানীখিনি শুকাই গ'ল আৰু ধুনীয়াকৈ আৰু এনেকৈ যে এইখিনি ভাতৰ লগত ৰুটিৰ লগতো খাওঁ বুলি ক'লে খাব পাৰে কালাৰটো দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এনেকৈ কেঁচা জলকীয়া কাটি দিব কিন্তু দেই পাহৰি নাথাকিব কেঁচা জলকীয়া কাটি দিলে মানে আৰু গোন্ধটো অকণমান লাগে আৰু খাই ভাল লাগে আৰু হৈ গৈছে নমাই লওঁ এতিয়া এইফালে মোৰ কলডিল ভাজি ৰেডি হৈ গ'ল আৰু এতিয়া খাবহে লাগে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব যদি নতুন ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ